নমস্কাৰ, আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সেইদিনাখন দেওবাৰ আছিলে। দেওবাৰ বুলি ক'লে বন্ধবাৰ যিহেতু, সেইকাৰণে লগৰজনীয়ে মই ভাবিলোঁ ব'ল আমি ক'ৰবাত ওলাই যাওঁ। তাৰপাছতে আমাৰ নতুনকৈ যিখন অপেনিং হৈছে সৰস্বতী উদ্যান, আমি দুজনী তালৈকে বুলি গ'লোঁ। তাত তেতিয়া কিন্তু টিকেট কাউণ্টাৰ বহিছিলে যদিও পইচা লোৱা নাছিলে, কাৰণ এইটো খোলা বেছি দিন হোৱা নাছিলে। এইটো আগৰে ভিডিঅ' মই এতিয়া আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। ইমানেই ধুনীয়া পৰিৱেশ তাত, ইমান ধুনীয়া পৰিৱেশ, বিশেষকৈ গধূলি সময়ছোৱাত যে ইমান ভাল লাগে। ইফালে পানীৰ হেৰিটো যে ইমান ধুনীয়া, ইফালে চাহ খাবৰ কাৰণে তাত কেফেও আছে, বহিবৰ কাৰণে জেগা, সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলনা, মানে বহুত কিবা কিবি আছে। আৰু বিশেষকৈ এৰিয়াটো বহুত ডাঙৰ, সেই গতিকে বহুত ভাল লাগিলে গৈ। আপোনালোকো যদি যোৰহাটৰ ক'ৰবাত যাম বুলি ভাবি আছে, নিশ্চয় সৰস্বতী উদ্যানলৈ এপাক যাব। বন্ধ দিনত বৰ ভাল লাগিব। ধন্যবাদ।